আজি বহুত দিনৰ মই ৰ'দীয়া দেখি কাপোৰ অলপ ধুলোঁ, কিন্তু বতৰটো ধিমা আছে। কাপোৰ মই ধুইছোঁ আকৌ দেই, মোৰ হাতে কেটকেটীয়া পৰি আহিছে। মাক মই মেলিবলৈহে লৈ আহিছোঁ। মানে এইখনত আমাৰ সাপ ওলায়, সেই সাপৰ ভয়ত মাক লগত আহিছোঁ আৰু। এয়া ৰ'দটো নাইকিয়াই হৈ গ'ল আকৌ। চবেই কাপোৰ ধুলে আৰু আমিহে ধৰা নাইকিয়া, আমি এতিয়া মেলিবলৈ আহিছোঁহে। কোৱা আকৌ হয়নে মা? এয়া পথাৰৰ ফালে মেলিব আহিছোঁ, ইয়াত সাপ চাপ খুব ওলায়। সেইকাৰণে মই মাক লৈছোঁ। এই কোনে মেলি থৈছে কাপোৰ? এইখিনি আমাৰ কাপোৰ মেলিব লাগিব এতিয়া। সেইবোৰ ইহঁতৰ মানে বৌহঁতে কাপোৰ মেলি দিছিলে। আপোনালোকৰ ফালে এইকেইদিন বৰষুণ দিছিলে নে নাই ক'বচোন? আমাৰ ফালে বহুত দি আছিলে, আজি অকণমান ৰ'দ দিছে আৰু। হয়নে মা? নবৌ কাপোৰ হয়, এই আগতীয়াকৈ মেলিলে শুকাই গ'ল। ৰ'দটো ৰাতিপুৱা সোনকালে পালে, এতিয়া আকৌ এখেতে একদম লৈ আহিছে মেলিবলৈ। এইখিনি মই লৈ লৈছোঁ ঘৰলৈ, নবৌ ভাগৰ কাপোৰ। মেলক, আমি যাওঁগৈ নেকি?